হেল্ল' এভৰিৱান, মই আজি আছোঁ সি গোলাঘাটত আৰু দেখিছেনে এয়া মোৰ মাজুবা আছে আৰু মোৰ এয়া অকণমানি ভাগিনটি আছে। আমি এতিয়া গোলাঘাটত আছোঁ, পাৰ্কলৈ আহিছোঁ। মই কালি ঘৰৰ পৰা আহিলোঁ আৰু কালি ভিডিঅ'টো বনোৱা নহ'ল, সেয়েহে আজি মই এটি ভ্লগ ষ্টাৰ্ট কৰিছোঁ বহু দিনৰ পিছত। আৰু চাওকচোন, এয়া আমি পাৰ্কলৈ আহিছোঁ, ইমান ধুনীয়া লাগিছে। এয়া সৰু ভাগিনটোৱে আহোঁ আহোঁকৈ উৎপাত লগাই আছে আৰু ইয়াৰ লগতে আমি আহিছোঁ। মানিটো এইফালে উঠিছে ওপৰলৈ আৰু বাৰ ৰৈ আছে। ইমান ধুনীয়া ফুল। বাৰ লগত মই ফুৰিবলৈ আহিছোঁ। এয়া অকণমানি ভাগিনটি, এইফালে কণ কণ মইনা মাইনীহঁতে খেলি আছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। বেটা হাই কৈ দিয়া, হাই কৈ দিয়া। লাজ কৰিছে ক'বলৈ। এয়া কেনেকুৱা লাগিছে? এয়া ফুলবোৰ ইমান ধুনীয়া লাগিছে, আহি বহুত ভাল লাগিছে সঁচাকৈ। এয়া মোৰ ভাগিনটিয়ে উঠিবলৈ গৈছে পাৰ্ক এইফালে এখনত। আহি দিয়া, আহি দিয়া। এইবিলাক পেইণ্টিংবিলাক ইমান ধুনীয়াকৈ ডৰেমন, টম এণ্ড জেৰী ইমান ধুনীয়াকৈ পেইণ্টিং কৰি থৈ দিয়া আছে। বহুত ভাল লাগিছে সঁচাকৈ আহি। ইয়াত গোলাঘাটত আছোঁ মই, এয়া মোৰ ভাগিন। লাগিছে পাৰ্কত আহি। এয়া বা মোৰ লগত, আমি দুজনী ৰৈ আছোঁ আৰু ল'ৰাটোকে খেলাই আছোঁ। বেটাটো আহিছে। আহা এইপিনে আহা। এয়া চাওকচোন, পাৰ্কৰ ভিতৰত এনেকৈ খাব পৰা ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে হোটেলৰ। আৰু এইফালে আমাৰ বেটাটো চাওকচোন, সি ইমানেই ফূৰ্তি পাইছে তাৰমানে আহি। আৰু বহুত ধুনীয়া সঁচাকৈ পৰিৱেশটো, বহুত ভাল লাগিছে। ইয়াতে ৰৈ আছোঁ, এয়া বাই মই বহি আছোঁ। আৰু এইফালে দেখিছেনে আমাৰ বাচ্ছাকেইটা ইমান ধুনীয়াকৈ, সেইটো আমাৰ ভাগিনটো পূৰা ফূৰ্তি পাইছে, বহুত খেলিছে, লগৰ ল'ৰা ছোৱালীবিলাককো লগ পাইছে। আৰু আমি এইফালে বহি আছোঁ, ইমান ধুনীয়া পৰিৱেশ চাওকচোন, বহুত ভাল লাগিছে ইয়ালৈ আহি। চাওকচোন, সৰু সৰু মইনা মইনীহঁতে ইমান ধুনীয়াকৈ খেলি আছে, ইমান ধুনীয়া লাগিছে নহয় দেখি। বহুত দিনৰ মূৰত আহিছোঁ পাৰ্কলৈ আৰু এখন শিশু উদ্যান হয়, ইমান ধুনীয়াকৈ সিহঁতে শিশুসকলে খেলি আছে, দেখি বহুত ভাল লাগিছে। আৰু সিহঁতে বহুত ফূৰ্তি পাইছে ইয়াত আহি। এয়াই দেখিছেনে ফটো মাৰিবিলাকে ইমান ধুনীয়াকৈ প'জ দি দিছে নহয় বহি পিনি মাকক। বহুত ফূৰ্তি পাইছে, ভাগৰ লাগিছে বোলে তাক খেলি খেলি, সেইটো কাৰণে ইয়াত বহিছে বোলে অকণমান। বেটা কেনেকুৱা লাগিলে আজি? কিমান ভাল লাগিলে? অঁ তোমাক কিমান ভাল লাগিলে? অঁ বহুত ভাল লাগিলে তাৰ। অঁ আকৌ এদিন আহিম দেই, আহা। বহুত ফূৰ্তি পাইছে সি আহি। আৰু এতিয়া আমি ঘৰলৈ যাবলৈ লৈছোঁ, সন্ধিয়া হৈছে। জ্যোতিময়ী শিশু উদ্যানৰ পৰা আমি এতিয়া বিদায় লৈছোঁ আৰু আমি ৰুমলৈ গৈ আছোঁ। এইফালে বাহঁতৰ কোৱাৰ্টাৰলৈ গৈ আছোঁ, বেছি দূৰ নহয়, অলপ খোজকাঢ়ি গৈছোঁ। বহুত ভাল লাগিলে আজি আহি। আমি এতিয়া চানা খাব আহিছোঁ, পাৰ্কৰ পৰা আহি চানা খাম আৰু চানা খাই আমি এতিয়া ৰুমলৈ যাম। গাইজ, এতিয়া আমি আহি ফাইনেলি ৰুম পাই গ'লোহি। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিব। আৰু যিসকলে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।